সময়ৰ গতিত পৰিস্থিতিয়ে নিজৰ ৰূপ সলায়। প্ৰয়োজন মাথো একান্ত চেষ্টা আৰু বিশ্বাসৰ। নৈপৰীয়া এই লোকসকলৰ জীৱনতো থাকে গতি পৰিৱৰ্তনৰ জিয়াগাথা, কিংবা ক'ব পাৰি জীৱনধাৰাৰ কথা। নমস্কাৰ, মোৰ নাম গিয়াছুদ্দিন, দৰং জিলাত মোৰ ঘৰ। 30 বছৰৰ পৰা মই নাও চলাই আছোঁ। আমি ভাই ভনী 6 জন। যেতিয়া মই লেখাপঢ়া কৰিলোঁ, তেতিয়া ঘৰখন চলোৱা দেউতাৰ অসুবিধা দেখিলোঁ। দেখি মই নিজে পঢ়া শুনা বাদ দি কাম বন কৰিলোঁ। আগতে মোৰ নাৱত পুৰণা ইঞ্জিন আছিল। 2022 চনত জীৱন নিৰ্বাহ আঁচনিত মই নতুন ইঞ্জিন পালোঁ। আগতকৈ মোৰ নাওখন বহুত সুৰক্ষিত আৰু পেচেঞ্জাৰৰ সংখ্যা মোৰ বহুত বাঢ়িছে। মোৰ এতিয়া ঘৰখনত চলা কোনো ধৰণৰ অসুবিধা নাই। মোৰ সপোন এটা আছিল, মই এখন গাড়ী ল'ম, কিন্তু এই বছৰ হ'ল মই গাড়ীখনো লৈছোঁ। 4টা ল'ৰা ছোৱালী মোৰ স্কুল কলেজত পঢ়ি আছে। এতিয়া মই ভাবোঁ যে সিহঁতে লেখাপঢ়া কৰি যেন ডাঙৰ মানুহ হয় বুলি মোৰ এইটোৱে সপোন। সঁচা কথা ক'ব গ'লে যে জীৱন নিৰ্বাহ আঁচনিখনে মোৰ ঘৰখন আৰু মোৰ জীৱনটোক চলাই নিয়াত সহায় কৰিছে। এসময়ত আৰ্থিক সমস্যাৰ বাবে তেওঁ নিজৰ পঢ়া শুনাক আধৰুৱাকৈ এৰিবলগীয়া হৈছিল। কিন্তু সময়ৰ সোঁতত তেওঁ আজি বহুতো শিক্ষাৰ্থীৰ যাত্ৰাপথ সুগম কৰি তেওঁলোকৰ জীৱনত আশাৰ সঞ্চাৰ কৰিছে। জীৱন টেঙা, জীৱনধাৰাৰ কথা।